ফ্ৰেণ্ডছ, আপুনি বাৰু PDF ফাইল কম্প্ৰেছ কৰিব পাৰে নেকি? যদি পাৰে না, এইটো ভিডিঅ' আপোনাৰ কাৰণে। চ' ফ্ৰেণ্ডছ, আজি মই এইটো ভিডিঅ'ত PDF ফাইল এটা ফোনত আৰু লেপটপত কেনেকৈ অনলাইন কম্প্ৰেছ কৰিব পাৰি মই এইটো ভিডিঅ'ত ক'ম। চ' হেল্ল' ফ্ৰেণ্ডছ, মোৰ নাম নাৰায়ণ, আপোনালোকে চাই আছে টেক ফৰ অসম। চ' ফ্ৰেণ্ডছ, দেৰি নকৰি মই মোৰ লেপটপৰ স্ক্ৰীণত দেখাই আছোঁ, পিছত মই ফোনতো দেখাম কেনেকৈ কৰে। চ' দেৰি নকৰি মই মোৰ লেপটপৰ স্ক্ৰীণত আপোনালোকক দেখাই আছোঁ। চ' ফ্ৰেণ্ডছ, প্ৰথমতে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তাৰপিছত এটা ৱেবছাইট আছে যাৰ নাম হ'ল smallpdf.com। সেইটো চাৰ্চ কৰি ল'ব, ঠিক আছে। তাৰপিছত এনেকৈ এখন উইণ্ড' অ'পেন হ'ব আৰু স্ক্ৰল কৰি তললৈ আহিব। এইটো এটা ফ্ৰী ৱেবছাইট হয় ফ্ৰেণ্ডছ। চ' আপোনালোকে ইয়াতে অনলাইন ফ্ৰী ইয়াতে PDF কনভাৰ্ট কৰিব পাৰিব। তললৈ আহি দেখিব পাৰিব যে মষ্ট পপুলাৰ PDF টুল বুলি ইয়াতে বহুতটা টুল দিয়া থাকিব, ঠিক আছে। এতিয়া আমাক লাগে কি কম্প্ৰেছ PDF, এই টুলটো আমি ইউজ কৰিম এতিয়া, ঠিক আছে। তাতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেখন ইণ্টাৰফেচ খোল খাব আৰু তলত দেখিব পাৰিব তাত লিখা আছে চুজ ফাইল। তাতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকৈ উইণ্ড' অ'পেন হ'ব। আপোনাৰ ফাইলটো য'ত আছে তাতে চাৰ্চ কৰি পেলাই অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপলোডিং হ'ব ফাইলটো। ফাইলটো আপলোড হোৱাৰ পিছত এতিয়া আপুনি চিলেক্ট কৰিব লাগিব বেচিক কম্প্ৰেছন বুলি, তাতে সেইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত কম্প্ৰেছত ক্লিক কৰি দিব। চ' অলপ টাইম ৱেইট কৰি লওক। ৱেইট কৰাৰ পিছত আপোনাৰ ৰাইট চাইডে দেখিব পাৰিছে ডাউনলোড অপশ্যন, তাতে টেপ কৰিব। চ' ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ফাইলটো ডাউনলোড হৈ আছে এতিয়া। চ' ডাউনলোড হোৱাৰ পিছত আপোনাৰ এই খালী জেগাখিনিত শ্ব' হৈ যাব আপোনাৰ ফাইলটো, ঠিক আছে। চ' ফ্ৰেণ্ডছ, এতিয়া মই মোবাইলত কেনেকৈ কৰে মই দেখাই আছোঁ। চ' ফ্ৰেণ্ডছ, মোবাইলত এটা এপ আছে, যিটো এপৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম এপটোৰ। চ' এপটো অ'পেন কৰাৰ পিছত এনেকৈ ইণ্টাৰফেচ দেখা পাব আৰু আপোনালোকে শ্লাইড কৰি টুলছত ক্লিক কৰিব। টুলছত ক্লিক কৰাৰ পিছত ইয়াতে PDF কম্প্ৰেছৰ বুলি লিখা আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ফাইলটো যোনটো ফাইল লাগে আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত তাতে আপুনি ৰিজলিউশ্যন বা আপোনাৰ চাইজ হিচাপে কোনটো কোৱালিটি লাগে কোৱালিটিটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত অ'কে প্ৰেছ কৰিব, আপোনাৰ ফাইলটো ছেভ হৈ যাব ফোনত। চ' ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিব। যদি চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' লগ পাম এটা নতুন ভিডিঅ'। তেতিয়াহ'লে বাই বাই, জয় আই অসম।